হাই ফ্ৰেণ্ডছ, মই জিন্তি আপোনালোকৰ মাজলৈ আহিছো এটা নতুন চাটনিৰ ৰেচিপিৰ সৈতে। সেই চাটনিৰ ৰেচিপিটোনো কি তাৰ বাবে আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব লাগিব। লগতে এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰিব যাতে মোৰ ভিডিঅ'সমূহৰ নটিফিকেশন আপোনালোকে পাই থাকে। আপোনালোকে যদি মোৰ ভিডিঅ'সমূহ চোৱা নাই তেনেহলে ডেসক্ৰিপচনত লিংক দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। এতিয়া আহকচোন মাছৰ চাটনিটো কেনেদৰে বনাই আমি চাওঁ। চাটনিটোৰ বাবে আমাক লাগিব সৰু সৰু মাছ। মই মোৱা মাছ লৈছোঁ, আপোনালোকে বেলেগ ধৰণৰ মাছো ল'ব পাৰে, বলিয়ৰা জাতীয় তেনেকুৱা ধৰণৰ মাছ সৰু সৰু। লগতে লাগিব নহৰু, ধনিয়া পাতো ল'ব পাৰে, মই বঙালী ধনিয়া পাত লৈছোঁ, আদা অকণ, জলকীয়া দুটা আৰু লগতে লাগিব পিঁয়াজ। পিঁয়াজটো আপোনালোকে সৰু ল'ব। মই পিঁয়াজটো ইয়াৰ মাছৰ যিটো চেণ্ট সেইটো নোহোৱা কৰিবৰ কাৰণে পিঁয়াজ দিছোঁ। আপোনালোকে পিঁয়াজটো একদম সৰু চাই ল'ব। পিঁয়াজটো মই সৰু সৰুকৈ কাটি ল'ম, তাৰপিছত কাটি পেলাই মই মিক্সিত দি দিম। আপোনালোকে চাব, শেষলৈকে চাব ভিডিঅ'টো। এয়া মই পিঁয়াজ, আদা, নহৰু, ধনিয়া পাত, জলকীয়া চব মিক্সিত দি দিছোঁ আৰু এয়া মাছো দি দিছোঁ। দি এটা মই মিক্সিত দিম। এয়া মই মিক্সিত দিছোঁ। কথা এটা ক'বলৈ থাকি গ'ল, আপোনালোকে অকণমান সময় অপেক্ষা কৰক। এয়া মোৰ চাটনি হৈ গৈছে, আপোনালোকে চাব পাৰে। বহুত ধুনীয়া টেষ্টি চাটনি। কথাটো আছিলে মাছটো আপোনালোকে হেৰি কৰোঁতে ভাজোঁতে অলপ মচমচীয়াকৈ ভাজিব যাতে সোনকালে গুড়ি হয়, ধুনীয়াকৈ গুড়ি হয়। কমকৈ ভাজিলে অলপ লেতেকা লেতেকা হ'ব, ভালকৈ আপোনালোকৰ বস্তুটো গুড়ি নহ'ব। এইটোৱে আছিল মোৰ চাটনিৰ ৰেচিপিটো। আপোনালোকে কেনে পালে কমেণ্ট কৰি মোক জনাব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।